দুপৰীয়াৰ ভাতকেইটা খাই যদি অলপ পেটটো পেলাব নোৱাৰো গাটোৱে ভাল নালাগে কিবাচোন। জ্ঞানধেলি আচোন অলপ মূৰটো মালিচ কৰি দে, ভাল টোপনি এটাকে মাৰি লওঁ। তোৰো দিনক দিনে মৰমবোৰ নাইকিয়া হৈ গৈছে দেই, শুনিছনে? এতিয়া আকৌ কোনে ফোন কৰিলে? গজেন দেখো ই আকৌ কিয় ফোন কৰিলে এতিয়া? গজেন কচোন কিয় ফোন কৰিলি? কি কৈছ বাঘ? ক'ত আছ তহঁতে? গজেন টেনচন নলবি, মই আছো নহয়। এই মহেন্দ্ৰ আৰ্মি থাকোতে বাঘে মাৰিব তহঁতক। তহঁতে গছৰ ওপৰতে উঠি থাক, মই গৈ আছো বন্দুকটো লৈ তাৰ টিকাত ফুটাম আজি। আকৌ সেই আৰ্মিৰ তেজটো আনিব লাগিব দেশত। কেন্দেলি শুনিছ নাই? মোৰ বন্দুকটো দে, গজেনহঁতক বোলে বাঘে ধৰিলে, মই যাব লাগে জলদি। জ্ঞানধেলি মই যুদ্ধত যাবলৈ ওলাইছো, মোক ফুটা এটা দে আকৌ। বাহিৰত কেৰাহীটো থোৱা আছে, তাৰ পৰা চাই গোটেই মুখখনত ঘূৰি যাওকগৈ। মোক কৈ নাথাকিব এইবিলাক। কথা ক'বই নোৱাৰি আৰু। বীৰেন দুৱাৰখন খোলচোন। গৰ্জেনহঁতক বোলে হাতীত বাঘে ধৰিলে, যাব লাগে বল। দুৱাৰখন খোল আগতে। মহেন্দ্ৰ দুৱাৰ খোলা আছে, সোমায়া। মহেন্দ্ৰ বন্দুক লৈ আহিলি যে কিয়? ঘৰত যুদ্ধ কৰিব যাও নেকি তই? ঠিকেই বুজিছ তই, যুদ্ধ কৰিবই যাওঁ মই বাঘৰ লগত। আৰে বাঘৰ লগত কিয় যুদ্ধ কৰ? বীৰেন তোক বুজাই থাকিবৰ সময় নাই। গজেনহঁতে বহুত দ্ৰুতত ফাঁচি আছে হাবিত, আমি যাব লাগে বল। তোক বাটত চব বুজাই কম বল মহেন্দ্ৰ, দেৰি কৰি লাভ নাই তেন্তে। আমি থাকোঁতে সিহঁতক বাঘৰ হাতত মৰিব দিম নে? বল। এই মহেন্দ্ৰ থকালৈকে বাঘ নহয়, সিংহও একো কৰিব নোৱাৰে সিহঁতক। দেউতা ক'ত কি হৈছে? মই যাম লগত। ক'ত যাৱ তই? তাত বাঘ খেদিবলৈ যাম, চিৰিয়াখানা চাবলৈ নাযাওঁতো। ক'তো যাব নালাগে, ঘৰত যাই শুই থাক যা। দেউতা গজেন্দ্ৰ মোৰ নিজৰ দাদাৰ নিচিনা, মই তেওঁক বাঘৰ হাতত এনেকৈ এৰি দিব নোৱাৰো দেউতা। মই যাবই লাগিব দেউতা। বীৰেন জল্দি বল, ইয়াৰ লগত লাগি থাকি লাভ নাই, বল। বুটু তই ঘৰত থাক দেই, পিছে নাহিবি কিন্তু। এই পুতুকনে গম পোৱাৰ পিছত নোযোৱাকৈ থাকিব নেকি? কথা ক'বলৈ আহিছে। ঠিক আছে দেউতা, মই নাযাওঁ বাৰু। মহেন্দ্ৰ বল। দেউতাহঁতক পিছে যাই থাকোঁ, আৰু যাওঁতে টিঙাকৰ লগত লৈ যাম একেলগে, বঢ়িয়া হ'ব। বন্দুক চন্দুক লৈ ক'ত যায়? ঘৰত যুদ্ধ কৰিব যাব নেকি? মামনি তই গম নাপাৱ নেকি? গজেনহঁতক যে হাবিত বাঘে পালে। ভোলাৰ ছাগলী বিচাৰিব যায় হাবিত বাঘৰ হাতত পৰিল সিহঁতে। মামনি ইয়াতে বেছি লেকচাৰ মাৰি থাকি লাভ নাই। আমিবোৰ আছো নহয়, সিহঁতক একো হ'ব নিদিওঁ, তই টেনচন নলবি মামনি। মহেন্দ্ৰ খুৰা বেছি দেৰি কৰি লাভ নাই, বলক। মামনি ভাই একো টেনচন ল'ব নালাগে। মহেন্দ্ৰ খুৰা ময়ো যাওঁ নেকি লগত? নালাগে দে তই যাবলৈ। মামনি বাঘৰ কথা নহয়, তই যাব নালাগে দে, আমিবোৰ আছো নহয়, তই টেনচন নলবি। কমাণ্ডো ফলো মি। কচোন এবাৰ কি কৰি আছে এতিয়া? কিবা ভালে আছে নে নাই? হে প্ৰভু পচাবা আৰু ইহঁতক। মামনি ভাই ইয়াত অকলে বহি আছে যে, বলক যাওঁ আমিও। ফুটু মহেন্দ্ৰ খুৰাই যাব মানা কৰি গ'লচোন। মামনি ভাই মহেন্দ্ৰ খুৰাৰ কথা বাদ দিয়ক আকৌ, বলক আমি পিছে যাই থাকোঁ। মামনি ভাই বলক, আজি বাঘক মাৰিহে আহিম। তই বাঘক মাৰিবি? মামনি ভাই বলক, কান্দি থাকি লাভ নাই, গজেন্দ্ৰহঁতক বচাব লাগিব, বলক। ফুটু বল তেন্তে আজি মোৰো ৰুদ্ৰ ৰূপ দেখুৱাই দিম বাঘক। মামনিক চিনি পোৱা নাই বাঘে, মই গলত কামুৰিম বাঘক। মামনি ভাই আপোনাৰ এই ৰূপ দেখিলেচোন বাঘে বন্দুক নোহোৱাকে পলাব। ফুটু জলদি বল, দেৰি কৰি লাভ নাই। গোটেইকেইটা এৰি গলি যে, ৰ ময়ো যাম ৰ। গজেন মহেন্দ্ৰহঁত আহি নাপালে যে। ধুনীৰাম খুৰা, মই মহেন্দ্ৰক ফোন কৰিছোঁ, সিহঁত গোটেইকেইটা আমাক বচাবলৈ আহি আছে, অলপ সময় ধৈৰ্য ধৰকচোন। গজেন সেই তেতিয়াৰ পৰা পেনতে মুতি আছো, আৰু কিমান ধৈৰ্য ধৰিম? গজেন আমি আহি গলো, টেনচন নলবি, বাঘক এতিয়া টিকাত গুলিয়াম মই। মহেন্দ্ৰ কথা বাদ দে, জলদি গুলিয়াই দে। মাৰ। গজেন নামি আহ, মোৰ গুলিৰ শব্দত বাঘ পলাই পত্ৰং দিলে, দেখিছ এই মহেন্দ্ৰৰ কামাল। মহেন্দ্ৰ তই বচালি দে আমাক। গজেন নামি নহয় কিয় উঠিছ যে?
গৈছো ধনীৰাম খুৰা মহেন্দ্ৰ খুৰা ইয়াত বেছি দেৰি কৰি লাভ নাই বলক জলদি বলক বল বল বাটৰ পৰা আহিব পাৰে আক্ৰমণ কৰিবলৈ আহিব